নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো ছাইডৰ বেকগ্ৰাউণ্ডত বৰষুণৰ শব্দ শুনি আছে। কালি ৰাতি 12টামান বজাত আপোনাৰ মই এনেই খেলা চাই আছিলোঁ ইণ্ডিয়াৰ আয়াৰলেণ্ডৰ। তাৰপিছত মই আমাৰ টুইটাৰটো খুচৰি দেখা পাওঁ যে উদয়পুৰ ট্ৰেণ্ড কৰি আছে। বোলো উদয়পুৰ আৰু কিয় ট্ৰেণ্ড কৰি আছে হঠাৎ। উদয়পুৰ ট্ৰেণ্ডিংটো চালোঁ, ট্ৰেণ্ডিঙত গৈ চাওঁ এটা এনেকুৱা আপোনাৰ বিভৎস যে মনুষ্য জাতিৰ নিৰ্লজ্জজনক ভিডিঅ' এটা দেখা পাওঁ, আপুনি হতভম্ব হৈ যাব। ভিডিঅ'টো আগতে হৈছে আপোনাৰ আজি 20-25 দিনমান আগত বিজেপিৰ মুখপাত্ৰ আছিল আপোনাৰ নুপুৰ শৰ্মাই আপোনাৰ পেগম্বৰ মহম্মদ মানে হজৰত মহম্মদক লৈ কিবা এটা বিতৰ্কিত মন্তব্য কৰিছিল। সেই মন্তব্যটোক লৈ গোটেই ইছলামিক কাউণ্ট্ৰিবিলাকৰ আপোনাৰ কি বুলি কয় এইটোৰ বিৰোধিতা কৰিছিল, যাৰ বাবে বিৰোধিতা কৰা মানে সেই বিতৰ্কিত মন্তব্যক লৈ আপোনাৰ আমাৰ বিজেপিৰ পৰা নুপুৰ শৰ্মাক বৰখাস্ত কৰিছিল, মানে ছাছপেণ্ডেড কৰিছিল বিজেপিৰ পৰা আৰু এজন নেতাক। কিন্তু তাৰ পাছত কি হ'ল, গোটেই ভাৰতবৰ্ষত কিছুমানে নুপুৰ শৰ্মাক ছাপোৰ্ট কৰি আপোনাৰ ভিডিঅ' বনাইছে, কিবা বনাইছে, যিয়ে নহওক সকলোৰে নিজা নিজা সেই। কিন্তু কোনো এজন মানুহে এনেকুৱা তলৰ বা কোনোবা যিকোনো ধৰ্মৰ মানুহে হওক এনেকুৱা তলৰ ঘৃণনীয় কাম কৰিব পাৰে জানো? যেনেকৈ এই মানুহজনক মাৰি ডিঙি কাটি কাটি হত্যা কৰিছে। চাওক, যদি মই কথা ডাইৰেক্ট কৈছোঁ, যদি ইছলাম ধৰ্মৰ মানুহে এইটো বস্তু দিছে যে ইছলাম ধৰ্মৰ মানুহবিলাকক মই এটা কথা ক'ব বিচাৰিছোঁ যে আল্লাহক আপোনালোকে ৰক্ষা কৰিব। আল্লাহ ভগৱান যিটো ক্ৰিয়েটৰ বুলি কয়, আল্লাহ ভগৱান যিটো খ্ৰীষ্টানৰ আপোনাৰ যিয়ে নহওক, যীশু খ্ৰীষ্টই হওক, প্ৰত্যেকটা একেটা বস্তু যিটো সৃষ্টিকৰ্তা ক্ৰিয়েটৰক ৰখাৰ কাৰণে ক্ৰিয়েটৰৰ মান সন্মান এনেও থাকিব। আপুনি যে এই ভিডিঅ'টোত দেখিছে যে কানাইয়ালালক যে ঘপিয়াই হত্যা কৰিছে, সেইটোত কি আল্লাহৰ নাম বা দাম বাঢ়িছে নেকি? নাই বঢ়া, দাম কমিছেহে। কাৰণ কেতিয়াও কোৰাণে, আমাৰো লগৰ ল'ৰা আছে মুছলিমৰ, কিন্তু সিহঁতেতো এনেকুৱা কথা নকয়। কেতিয়াও কোৰাণে আপোনাৰ এনেকুৱা হিংসামূলক কাম কৰাৰ আদেশ নিদিয়ে, কোৰাণে কেতিয়াও নিদিয়ে। কিন্তু আচৰিত খাইছোঁ, নিন্দনীয়। কাৰণ এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ, আৰৱ এতিয়া বৰ্তমানটো ট্ৰেণ্ডিঙত আছে, আৰৱে হওক বা যিকোনো ইৰাক, ইৰাণ, এইবিলাক কাউণ্ট্ৰিৰ মানুহে কি ক'ব বিচাৰিছে, এইটো কি ক'ব? কিন্তু মই এটা কথা কওঁ যে ইহঁতক স্পষ্টভাৱে শাস্তি দিয়ক। কাৰণ বেছি কোৰ্ট কাছাৰী ঘূৰাই লাভ নাই, ডাইৰেক্ট পাব্লিকৰ মাজত আনি গুলিয়াই দিব লাগে এইবিলাক মানুহ। মানে এইবিলাক মানুহৰ বাচি থকাৰ কোনো ধৈৰ্য নাই, মানে এইবিলাক মানুহৰ বাচি থকাৰ কোনো কাৰণ নাই। কাৰণ এইবিলাক মানুহ নহয়, এইবিলাক একোটা দানৱ, মানুহৰূপী দানৱ। গতিকে কি ক'ম আৰু, তেখেতৰ যিজনে এনেকুৱা কাণ্ডৰ বলি হ'ব লগা হ'ল, তেখেতৰ বিদেহী আত্মাই যেন চিৰশান্তি লাভ কৰে। আমাৰ অসমতো হৈছিল আপোনাৰ নীলোৎপলৰ অভিজিতক লৈ, এইটোতো কোনো নীলোৎপল, সেইবিলাকো সেনেকুৱা মানুহ আছিল, সেনেকুৱা মাইণ্ডৰ মানুহ। যিয়ে নহওক, যিয়ে মানুহ হৈ মানুহৰ মৰম দয়া একো বুজি নাপায়, সেই মানুহ এই পৃথিৱীত থাকে কেতিয়াও লাভ নাই মই ভাবোঁ। কাৰণ 2022-ত যি আপোনাৰ মংগল গ্ৰহত থকাৰ কথা ভাবে বৰ্তমান, এই সময়তো আমাৰ ইয়াতে ধৰ্মৰ কাৰণে যুদ্ধ কৰি আছে। ধৰ্ম, আমি যিজন ভগৱান, যিজন ঈশ্বৰ, যিজন আল্লাহ, যি বুলি কওঁ, যিয়ে নকওঁ, সেইজন আমাক বনাইছে। আমি আৰু তেখেতক সুৰক্ষা দিয়াৰ কাৰণে আমি আমাৰ মাজত কাজিয়া কৰিছোঁ। আমাৰ নিচিনা বৰ্বৰ, আমাৰ নিচিনা মূৰ্খ এই পৃথিৱীত জানো দ্বিতীয়জন কোনোবা আছে? গৰু ছাগলীও আমাৰ কৰি বৰ্তমান শিক্ষিত। যিটো কৰ্ম আমাৰ আজি এই ৰাজস্থানত হোৱা কৰ্মটো দেখিছোঁ, তাত কৰি আমাৰ গৰু ছাগলীও শিক্ষিত। কিন্তু মই এটা কথাই কওঁ, এনেকুৱা অধৰ্মী যিজনে কৈছে যে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীকো গলত কাটিম বুলি কৈছে, মোৰ মতে হ'লে এইবিলাকক থানাত বা জেলত নি একো ভৰাই লাভ নাই, ডাইৰেক্ট গুলিয়াই দিব লাগে ৰাস্তাত। কাৰণ শ্ৰীকৃষ্ণয়েও বা যিয়ে নহওক, যিকোনো ধৰ্মশাস্ত্ৰতে লিখা আছে, যিবিলাক চূড়ান্ত অধৰ্মৰ ক্ষেত্ৰত একদম মৃত্যু তাত বেৰে একোৱেই নাই। গতিকে যদি মই এই ভিডিঅ'টোত কোনো ধৰ্মকো আঘাত দিব খোজা নাই, কোনো কেৱল এই নিকৃষ্ট মানসিকতাৰ মানুহক মই আঘাত দিবলৈ চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যদি মানে আপোনাক আৰু বেলেগ একো নকওঁ আৰু।